আজি মাংস বনোৱা ভিডিঅ' বনাব ওলাইছোঁ। আজি ফাৰ্ষ্ট টাইম বনাব দিছোঁ, কেনেকুৱা হয় কি নহয় আপোনালোকে চাই থাককচোন ভিডিঅ'টো। এই মাংসটো মই বনোৱাৰ আগত অলপমান মছলাই দি মিহলাই লৈছোঁ আৰু এইপিনে আলু আৰু ৰঙালাও অলপ কাটি থৈ দিছোঁ। এতিয়া মই তেলটো গৰম হ'ব দিছোঁ। এতিয়া মই ৰঙালাও আৰু আলুটো ভাজি লওঁ অলপ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে। চাওক এইটো এটা কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নহয়, জাষ্ট মই ট্ৰাইহে কৰিছোঁ।